নমস্কাৰ বন্ধুসকল, মোৰ জ্ঞান যাত্ৰা চেনেললৈ সকলোকে স্বাগতম। আজি গৈ আছোঁ মন্দিৰ দৰ্শন কৰিবলৈ। মই আৰু মোৰ হাজবেণ্ড। আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আগবঢ়াই লৈ যাব। এতিয়া আমি গৈ আছোঁ মন্দিৰলৈ। এখেতে বাইক চলাই আছে আৰু মই পিছফালে বহি আছোঁ, ভিডিঅ' কৰি আছোঁ। আমি এতিয়া গৈ আছোঁ থানা ৰোড কালী মন্দিৰলৈ। যিহেতু আজি এখেতৰ বন্ধ আছে, সেইকাৰণে ভাবিছোঁ দুয়োজনে একেলগতে মন্দিৰ দৰ্শন কৰি আহোঁগৈ। ফাইনেলি আমি মন্দিৰ পামহি, আহি অলপ বাকী আছে পাবলৈ। এতিয়া চাওক মন্দিৰ পাই গ'লোঁ। হাজবেণ্ডে গাড়ীটো ষ্টেণ্ড কৰিব আৰু এতিয়া ইয়াত চাকি বন্তি ল'ম আমি। চাকি বন্তি লোৱাৰ পিছতহে মন্দিৰ দৰ্শন কৰি মন্দিৰৰ ভিতৰলৈ সোমাই যাম আৰু ভিতৰত কেনেকৈ কি কৰোঁ আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। এতিয়া আমি ল'ম চাকি বন্তি আৰু ইয়াত দোকানীজনে চাকি বন্তি ৰেডি কৰি আছে। চাকি বন্তি কিনা হৈ গ'ল। এতিয়া আমি মন্দিৰত সোমাম, মন্দিৰৰ ভিতৰলৈ সোমাই যাম। এতিয়া মোৰ হাজবেণ্ডে লৈ সোমাই আহিল আৰু মই হাত ভৰি ধুই তেওঁ এতিয়া চাকি জ্বলাই আছে আৰু মই লগতেই আছোঁ, দেখাই আছোঁ আপোনালোকক। বন্তি জ্বলোৱা হৈ গ'ল। এখেতে এতিয়া বন্তিবিলাক আগবঢ়াই দি আছে। যিহেতু ইয়াত আগবঢ়াই দিব লাগে, এটা জেগাতে ৰাখি দিব লাগে। চিদিলি বিদিলিকৈ নাৰাখে, বহুত ধুনীয়াকৈ ৰাখে মন্দিৰটো আৰু দেখিবলৈ বহুতো চাফা আৰু ভালো লাগে। বন্তি আগবঢ়োৱাৰ পিছত আমি ইয়াত সেৱা লৈছোঁ। সেৱা লৈ ফুট চুট লৈ অলপ সময় আমি ইয়াত অপেক্ষা কৰিম। যিহেতু পুষ্পাঞ্জলি লোৱা অলপ দেৰি হ'ব, সেইকাৰণে আমি অলপ ইয়াতে ৰৈ দিম। এতিয়া আমি কালী মন্দিৰত আহিছোঁ যিহেতু, তথাপিও লগতে কি হৈ আছে চাওক। এটা মানে শ্ৰাদ্ধ বৃদ্ধি চলি আছে কৃষ্ণ মন্দিৰত। এতিয়া আমি ইয়াতে বহি আছোঁ দুয়োজন। ইয়াত চাওক বহি আছে তাই, এইফালে মই আছোঁ। এতিয়া আমি বহি আছোঁ, অলপ সময় ৱেইট কৰিব লাগিব। যিহেতু ইয়াত পুষ্পাঞ্জলি ল'বলৈ অলপ সময় বহি ৱেইট কৰিব লাগিব। তাকে আমি শংকৰ মন্দিৰত আহিছোঁ। চাওক অলপ শিৱ মন্দিৰ দৰ্শন কৰিলোঁ। দৰ্শন কৰি পেলাই এতিয়া আকৌ আমি জেগাত গৈ বহি থাকিম। চাওক এতিয়া এয়া পুৰোহিতে আগবঢ়াই আছে, চবৰে যিবিলাক দি আছে ভোগ দি আছে, সিহঁতৰ ভোগবিলাক তেওঁ চিজিল লগাই আছে আৰু আমি দুয়ো বহি আছোঁ মন্দিৰৰ ভিতৰতে। আমি পুষ্পাঞ্জলি লৈ এতিয়া অৱশেষত আমি খাবলৈ বহিছোঁ, প্ৰসাদ খাব বহিছোঁ। এতিয়া প্ৰসাদ খাই গোটেই মানুহ চাব পাৰে আপোনালোকে, ইয়াতে বহি আছে প্ৰসাদ খাবলৈ। এতিয়া প্ৰসাদ দিব, এজনে প্ৰসাদ দি যাব, তাৰপিছত খাই পেলাই আমি আকৌ ঘৰ মৰা হ'ম। এতিয়া আমি খাই লওঁ, খাই পেলাৰ পিছত আকৌ আপোনালোকক দেখুৱাই। এতিয়া আমাৰ খোৱা হৈ গ'ল। এতিয়া আমি যাবলৈ ওলাইছোঁ। হেলমেট চেলমেট পিন্ধি লৈছোঁ ধুনীয়াকৈ, কাৰণ নহ'লে আকৌ ফাইন ভৰিব লাগিব। মই বাইকটো ওলাই লওঁ, বাইকটো ওলাই লৈ তাৰপিছত আপোনালোকক গোটেই বাটটো দেখুৱাম। আমাৰ ঘৰলৈ যোৱাৰ এয়া আৰম্ভ হ'ল আমাৰ যাত্ৰা। ঘৰলৈ গৈ আছোঁ। তাই পিছফালে বহি কেমেৰা লৈছে। আজি শনিবাৰ, আকৌ বন্ধ দিন, যিহেতু ইমান ভিৰ নাই, নহ'লে এইখিনি জেগাত বহুত ভিৰ হয়। ভিৰৰ কাৰণে আপোনালোকে ইয়াত বাইক চলাবলৈ বহুত অসুবিধা পাব। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। এতিয়া আমি ঘৰলৈ যাব ওলালোৱে। এতিয়া চাওক আমাৰ নগাঁও টাউন কেনেকৈ লাগিছে বাৰু আপোনালোকৰ টাউনখন চাই। আৰু এতিয়া এইফালে মই কাপোৰ ভৰাই লৈছোঁ, ঘৰত গৈ আছোঁ আৰু কেমেৰা দি দিছোঁ মোৰ হাতত। এতিয়া আমি সোমাই আছোঁ দাদাৰ দোকানত, যিহেতু দাদাক প্ৰসাদ দিম।
মানে দাদাৰ দোকানত সোমাইছোঁ। এইফালে দাদা বহি আছে, বহি লৈ চাই আছে। দাদাক প্ৰসাদ দিয়াৰ পিছত এতিয়া আমি আকৌ ঘৰলৈ গৈ আছোঁ আৰু বেছি দূৰ নাই, ঘৰ গৈ পামেই আমি। ঘৰলৈ গৈ আছোঁ কাৰণ যিহেতু আমাৰ পূজা হোৱা শেষ এতিয়া আৰু বহুত দেৰি হৈ গ'ল, দেৰিকৈ পূজা সকাম অঞ্জলি লওঁতে দেৰি হৈছে। আকৌ ভোগো দিছিলে, প্ৰসাদো খালোঁ। যিয়ে নহওক আজি এতিয়া ঘৰলৈ গৈ পাম আৰু বিজেপি অফিচটো নতুনকৈ বনাইছে, ভাৰতীয় জনতা পাৰ্টি নগাঁও জিলাৰ এইখন। আৰু এই হ'ল আমাৰ ঘৰত যোৱা ৰাস্তা, নীলাধৰ কটকী পথ। আপোনালোকে যদি মোক লগ কৰিব তেতিয়াহ'লে এই এড্ৰেছটো দি দিছোঁ আজি। এইটো চাওক, আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো ভিতৰৰ ফালে সোমাই যাব লাগে আৰু এই ভিতৰত বহুত শান্তিময় জেগা, থাকি ইমান ভালকৈ লাগে। কোনোবাই যদি ভাড়া ল'ব বিচাৰা ইয়াত আছে, ল'ব পাৰা। এইটো ফাইনেলি ঘৰ আহি পাই গ'লোঁ। ये হ'ল আমার रास्ता, हमारा रास्ता बहुत बुरा है, अभी ठीक नहीं हुआ है, कई साल बाद ठीक होगा, एमएलए ने बोला। ये हमारा घर है, हम घर पहुंच चुकी हूँ अभी। आज पाई गोल ये এতিয়া আমি ঘৰ আহি পাই গ'লোঁ আৰু মোৰ ভিডিঅ'টো আজি ইমানলৈকে আৰু আপোনালোকক আকৌ লগ পাম মোৰ অন্য এটা ভিডিঅ'ত।